সকলো ওলাই কৰি ৰেডি হৈ গ'লো চবে ড্ৰেছত চাফলা চাই দিয়া চাওঁ এফালে চাওঁ এফালে চাই দিয়া ফটো ফটো এই হোটেলৰ ভিতৰৰ পৰা বাহিৰৰ দৃশ্য আৰু আমি ইয়াত লিফ্টৰ কাৰণে ৱেইট কৰি আছোঁ আমি ইয়াৰ গোটেই সোপা ঠেলাহে চাগে লিফ্টৰ ভিতৰত সোমাই লৈছোঁ এয়া হোটেলৰ ৰিচিপশ্যনিষ্ট गणपति बाप्पा ভুগদৈ নদী হয় ন কিবা এটা কৈ আমি এইমাত্ৰ ভুগদৈ নদী পাৰ হলো বৰদোৱালৈ যোৱা ৰাস্তাটোত একেই লাগিছে ন আমি এতিয়া গাড়ী পাৰ্ক কৰি থলে এতিয়া গাড়ীৰ পৰা নামিম কেনেকুৱা গাড়ী দেখিছেনে বহুত গাড়ী বহুত ভিৰ নামঘৰত যেনেকৈ ভাবিছিলোঁ তেনেকৈ দেখাব নোৱাৰিম চাগে যেনে তেনে এতিয়া চাকি জ্বলাই আহি পাইছোঁহি বহুত বেছি ভিৰ কাৰোবাৰ মোবাইল আৰু মানি বেগো হেৰাইছে গতিকে ভালকৈ দেখুৱাব নোৱাৰিম চাগে আপোনালোকে বেয়া নাপাব আৰু যেনে তেনে আহি গাড়ীত বহিছোহি বহুত গৰম দাদা নেমু পানী লৈ আহিছে নেমু পানী খালো কেনেকে গাড়ী উলিয়াইছা আগত লগাই দিলে A few moments later
এতিয়া ভাবিছোঁ আমাৰ নামঘৰৰ কাম হৈ গ'ল যেতিয়া গোটেইখিনি, এতিয়া শিৱসাগৰখন এঘণ্টাৰ বাট 45 মিনিটৰ 45 মিনিটৰ বাট, গতিকে ওপৰৰ শিৱসাগৰখনো চকু ফুৰাই আহোঁ। কি হয় কিমানখিনি চাব পাৰোঁ সময়ে ক'ব, কাৰণ আজি ঘূৰি যাবই লাগিব, নহ'লে বিভুৰো কষ্ট হ'ব, আমাৰো কষ্ট হ'ব। আমি এতিয়া ইয়াতে খাবলৈ সোমাইছোঁ। নামঘৰৰ পৰা ওলাই অলপমান বাট, আধা ঘণ্টামানৰ বাট। ইয়াতে নামঘৰৰ পৰা অহা মানুহে খাই আছে। চাওঁ খানাটো কেনেকুৱা হয়। এয়া ভাত দিলেহি, তাত আছে দালি, মচুৰ দালি, মাটি দালি, বেঙেনা ফ্ৰাই, কাচকল, আলু পিটিকা অকণমান, তাৰপিছত এইটো কি আচাৰ, তিতা কেৰেলা ভাজি, তাৰপিছত এইটো কেৰেলা এইটো আলু ভাজি। কৈ দিয়কচোন আপুনি। এইটো মাটি দাইল, এইটো বুট, এইটো আলু পিটিকা, হেৰি কাচকলৰ টেঙা, এইটো আচাৰ, এইটো পানী টেঙা, এইটো হ'ল আপোনাৰ বেহুৱা আপোনাৰ লেচেৰাটো এতিয়া শাক, এইটো আপোনাৰ চাটনি, আৰু এইটো তিতাকেৰেলা, এইটো এইটো হাঁহ, এইটো বাৰু এতিয়া আমি খাই লওঁ। যোৰহাটৰ পৰা শিৱসাগৰলৈ যোৱা বাটতে এইখন দেখিছেনে বৰ্ণিল ধাবা। এনেকুৱা মজা খানা নহয়, আপোনালোকক মই ক'ম যে এইফালেদি যোৰহাট বা শিৱসাগৰলৈ বা এইফালে যদি যায় তেনেহ'লে ইয়াত এবাৰ হ'লেও সোমাই পেলাই আহাৰকেইটা খাই যাবই। মানে বহুত ধুনীয়া খানা আৰু তেওঁলোকৰ ব্যৱহাৰখিনিও খুব ভাল লাগিল, বহুত ভাল লাগিল। আপোনালোকক কৈছোঁ আপোনালোকে এবাৰ হ'লেও প্লিজ ইয়াত সোমাই যাবই। নামদাঙৰ শিলৰ সাঁকো, এইটো শিলৰ এখন দেখা নাই, নামদাঙৰ শিলৰ সাঁকো এখন, শিলৰ সাঁকো এইখন সৰু অকণমানিকা। আমি আহি এতিয়া তলাতল ঘৰ পালোহি। এতিয়া তলাতল ঘৰৰ পৰা ওলাই এতিয়া ক'লে যাম আমি? ৰংঘৰ চাই পেলাই ঘৰৰ অভিমুখে যাত্ৰা কৰিম আৰু
তো ইয়াত এতিয়ালৈকে সোমোৱাৰ পাৰ্মিশ্যন দিয়া হোৱা নাই বোলে, সেইকাৰণে সোমাবলৈ নিদিলে। সেইকাৰণে এনেকৈ অকণমান ওপৰৰ পৰা চাই পেলাই যাওঁগৈ আৰু। এয়া ৰংঘৰ, আগতে ৰংঘৰৰ বাকৰিতে বিহু নাচ হয় ন, ৰংঘৰৰ কাৰেংঘৰৰ বাকৰিতে বিহু নাচ হয়। ইয়াতো সোমাবলৈ নিদিয়ে। এতিয়া আমি কাৰেংঘৰ চালোঁ, কাৰেংঘৰ চাই কৰি এতিয়া ঘৰলৈ যাওঁ আৰু। মানুহ নাই ইয়াত, ইমান মানে মানুহ নাই বুলি ক'ব পাৰি। তাতে এখন গাড়ী আছে, সোমাবলৈ নিদিয়ে, সেইটোহে বেয়া লাগিল ইমান দূৰৰ পৰা অহাৰ পিছত। এতিয়া যাওঁগৈ আৰু। আমি আহি পালোহি বোকাখাট। বোকাখাটৰ ফেমাছ পেৰা লৈ লওঁ। মোৰ একদম মাথা বিষত চকুপানী টকুপানী ওলাই গৈছেগৈ, আৰু পিছৰ ভিডিঅ'খিনি কৰিব পাৰিম নে নোৱাৰিম নাজানো, যোৱা সময়লৈকে কৰিব পাৰোঁ নে নাজানো, বহুত বেছি মাথা বিষাইছে। আমি আহি এতিয়া নগাঁও পাইছোঁহি আৰু লাহে লাহে স্পীডতে আহিছোঁ বাৰু। এতিয়া কেইটা বাজিলে? এতিয়া 9:20 হ'ল। ঘৰত যোৱাৰ পাছত ভিডিঅ' কৰিবলৈ ধৈৰ্য নহ'ব, সেইকাৰণে ভাবিলোঁ ভিডিঅ'টো ইমানতে এতিয়াই শেষ কৰি দিওঁ। গতিকে আজি মোৰ কালিৰ পৰা আজিলৈকে নগাঁৱৰ পৰা যোৰহাট যোৱা জাৰ্ণি ভ্লগটো ইমানতে শেষ কৰিছোঁ। আপোনালোকৰ যদি ভ্লগটো চাই ভাল লাগিলে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু শেষত ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, আৰু তাৰপাছত লগতে থকা বেল আইকনটো বজাই দিব, যাতে মোৰ আহিবলগীয়া নতুন নতুন ভিডিঅ'সমূহ পাই থাকে। তেনেহ'লে আজিলৈ আহিছোঁ, বাই বাই।